অসমৰ প্ৰাকৃতিক তথা বনজ সম্পদৰ ওপৰত ৰচনা। বনজাত সম্পদত অসম অতুলনীয়। প্ৰাকৃতিয়ে অতুল বৈভৱেৰে ঐশ্বৰ্যশালী কৰি অসমক সৰ্জন কৰিছে। অসমৰ প্ৰতিটো সেউজীয়া বিন্দুৱে একোটা অমূল্য সম্পদৰ ভাণ্ডাৰ। অসমৰ পৰ্বতে পাহাৰে নামনি ভৈয়ামৰ বিভিন্ন প্ৰান্তত শত সহস্ৰ মূল্যৱান কাঠ আছে। শাল, সোণাৰু, বল, বগৰী, আজাৰ, নাহাৰ, গামাৰি, কৰৈ, গন্ধ-সৰৈ, চেমি, শ্যাম, চেগুন, অগৰু, চন্দন, তিতাচপা, হালধি চম্পা, শিমলু, পমা আদি অলেখ অপাৰ কাঠৰ অৰণ্য অসমৰ বুকুত বিৰাজমান। ঘৰ সজাৰ বিভিন্ন সঁজুলি আৰু নানা তৰহৰ আতব্য পাত্ৰৰ বাবে এইবোৰ অমূল্য সম্পদ ভাৰতৰ বিভিন্ন ৰাজ্যৰ ৰপ্তানি হয়। পূৰ্বতে ৰেলৰ স্লিপাৰ আদি অসমৰ কাঠৰ পৰা তৈয়াৰ হয়। অগৰু, চন্দন আদি কাঠৰ পৰা সুগন্ধি অতৰ, ধূপকাঠি আদি তৈয়াৰ কৰা হয়। শিমলু কাঠ জুইশলাত শিল্পীত প্ৰচুৰ পৰিমাণে ব্যৱহৃত হয়। শিমলু কাঠক জুইশলা শিল্পীৰ প্ৰাণ বুলি ক'লেও বঢ়াই কোৱা নহয়। শ্যাম কাঠৰ নাও উৎকৃষ্টি। অসমৰ হাবিত প্ৰচুৰ পৰিমাণে বাঁহ আৰু বেত পোৱা যায়। বাঁহ বেতৰ চাহিদা ৰাজ্যখনৰ ভিতৰত যিদৰে প্ৰভূত সেইদৰে ৰাজ্যৰ বাহিৰতো প্ৰভূত। কাগজ উৎপাদনৰ কাৰণে কাঠ আৰু বাঁহ দুয়োটাই অতি প্ৰয়োজনীয়। অসমৰ কাঠ, বাঁহ আদিৰ উৎপাদনলৈ চাই অসমত কেইবাটাও কাগজ কল স্থাপন সম্ভাৱনা নুই কৰিব নোৱাৰি। অসম আৰু বিহাৰৰ দাৰভংগা যুটীয়া প্ৰচেষ্টাত গোৱালপাৰা জিলাৰ যোগীঘোপাত অশোক পেপাৰ মিল নামৰ এটা কাগজ কল প্ৰতিষ্ঠিত হৈছে। মৰিগাঁও জিলাৰ জাগিৰোড আৰু কাছাৰত আন দুটা কাগজ কল প্ৰতিষ্ঠিত হৈছে। অৰুণ ভৱিষ্যত আৰু কেইবাটাও কাগজ কল স্থাপিত হোৱাৰ সম্ভাৱনা আছে। তদুপৰি সমগ্ৰ ভাৰতব্যাপী বাঁহ বেত শিল্প গঢ়ি উঠিছে অসমৰ উৎপাদন গইনালয়ে। এইবোৰৰ বাহিৰেও অসমৰ হাবিত প্ৰচুৰ পৰিমাণে ইকৰা, নল, সাগৰী খেৰ পোৱা যায়। এইবোৰ গৃহ নিৰ্মাণৰ কাৰণে আৱশ্যকীয় সামগ্ৰী। তদুপৰি অসমৰ অন্যত প্ৰচুৰ পৰিমাণে শাক, পাচলি আৰু ঔষধজাতীয় উদ্ভিদ আছে। এইবোৰ সম্পদৰ পৰা এফালৰ চৰকাৰে লাখ লাখ টকা ৰাজহ লাভ কৰিছে, আনফালে অসমীয়া জাতিয়ে এইবোৰ সম্পদ আহৰণ কৰি লাভৱান হৈছে। নানা ফল ফুল জাতীয় উদ্ভিদ অসমৰ হাবিত উপনদী হৈ আছে। আন এবিধ কাজাত সম্পদ হৈছে বনৰীয়া জীৱ-জন্তু, হাতী, গড়, বাঘ, ভালুক, বান্দৰ, সাপ, নেউল, পং, গাহৰি আৰু ধনেশ, মৰা চৰাই, হাঁহ, কাউৰী, শগুন, ভাটৌ, মইনা, কুলি, কেতেকী আদি অলেখ অপাৰ পশু পক্ষী অসমৰ হাবিত উপনদী হৈ আছে। হাতী, গড়, বাঘ, পহু অসমৰ বহুমূলীয়া সম্পদ। বিশেষকৈ এশিঙীয়া গড় পৃথিৱীৰ ভিতৰতে এক দুৰ্লভ সম্পদ। এইবোৰ জীৱ-জন্তু বিদেশলৈ ৰপ্তানি কৰি অসমে কোটি কোটি টকা উপাৰ্জন কৰিছে। হাতীৰ দাঁত আৰু গড়ৰ সজাও বহুমূলীয়া সম্পদ। সমগ্ৰ অসমৰ নদ নদী, বিল, খালবোৰত মাছ, কাছ, উভৈনদী এইবোৰ অসমৰ এক বৃহৎ পৰিমাণ প্ৰাকৃতিক সম্পদ। প্ৰাকৃতিক বুকুত স্বয়ংপালিত এইবিধ সম্পদবোৰ বৃহৎ পৰিমাণে অসমৰ ৰাজভঁৰাললৈ আহে। তদুপৰি ই সমগ্ৰ অসমীয়া জাতিৰে সুখাদ। ইয়াৰ উন্নয়নৰ বাবে চৰকাৰে কৃত্ৰিম উপায়েৰে প্ৰজনন ব্যৱস্থা কৰিছে, অধিক উৎপাদন ব্যৱস্থা লৈছে। অসমৰ আন এবিধ অতি মূল্যৱান সম্পদ হৈছে ই অৱশ্য উদ্ভিদ আৰু প্ৰাণী উভয়ৰ মিশ্ৰিত প্ৰক্ৰিয়াৰ দ্বাৰা উদ্ভিদ। এবিধ গছত বৰ্ধিত কীটৰ আঠাৰ পৰা লা হয়। ইয়াৰ পৰা অসমৰ যথেষ্ট আয় হয়। ই লা শোধন কৰা ব্যৱস্থা বৰ্তমান অসমত নায়েই। প্ৰায়বোৰ অশোধিত লা বাহিৰলৈ পঠোৱা হয়। চাপৰ মুখত থকা একমাত্ৰ কাৰখানাটো লা যোগানৰ অসুবিধাৰ অজুহাতত বাহিৰলৈ স্থানান্তৰিত কৰা হ'ল। অথচ প্ৰচুৰ পৰিমাণে অশোধিত লা প্ৰতি বছৰে অসমৰ বাহিৰলৈ যাব ধৰিছে। ধুনাও এবিধ উদ্ভিদজাত বনজ সম্পদ। ইয়াৰ চাহিদা সদৌ ভাৰততে আছে। সেইবাবে প্ৰচুৰ পৰিমাণে ধুনাও ৰূপান্তৰিত কৰা হয়। খনিজ সম্পদ অসমৰ আটাইতকৈ মূল্যৱান সম্পদ। এই সম্পদতো অসম অতিশয় চহকী। ভাৰতৰ খনিজ সম্পদৰ ইতিহাসত অসমৰ কেৰাচিন আৰু পেট্ৰলৰ কাহিনী সৰ্বপ্ৰথম। সোণালী আখৰেৰে লিখা ৰব চিৰদিন। এনে এটা সময় আছিল যি সময়ত কেৰল ডিগবৈ কেৰাচিন তেলেৰে ভাৰতৰ পোহৰ হ'বলগীয়া হৈছিল। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, লাকুৱা, হিগ্ৰোজান, গেলেকী আৰু ৰুদ্ৰসাগৰৰ প্ৰচুৰ পৰিমাণৰ কেৰাচিন তেলৰ পুং আৱিষ্কৃত হৈছিল। বিশেষজ্ঞসকলৰ জৰীপ মতে সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাতে বিৰাট পৰিমাণৰ তেলৰ সাগৰ থকা বুলি জনা গৈছে। অসমৰ তেল শোধন কৰিবৰ কাৰণে ডিগবৈত তথা পূৰ্বৰ শোধনাগাৰৰ বাহিৰেও গুৱাহাটীত নামাতি আৰু গোলাঘাটৰ নুমলীগড়ত শোধনাগাৰ স্থাপিত হৈছে। গোৱালপাৰা জিলাৰ বঙাইগাঁৱতো পেট্ৰকেমিকেল কমপ্লেক্স স্থাপিত হৈছে। তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধানৰ বাবে দুলীয়াজানত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ কেন্দ্ৰ প্ৰতিষ্ঠিত হৈছে। ডিব্ৰুগড় জিলাৰ লেপেটকটা গেছ ক্ৰেকাৰ প্ৰকল্প প্ৰতিষ্ঠিত হৈছে। অতিৰিক্ত সাৰুৱা তেলবোৰ বৰ্তমান বাউনী আৰু হালদিয়া নি শোধন কৰা হৈছে। অসমৰ পৰা আহৰণ কৰা এইবোৰ সম্পদ অসমতে আৰু অধিক শক্তিসম্পন্ন শোধনাগাৰ প্ৰতিষ্ঠিত কৰি শোধন কৰাৰ ব্যৱস্থা কৰা হ'লে এফালেদি অসমৰ অজস্ৰ নিবনুৱা কৰ্মসংস্থাপন হ'লহেঁতেন। অসমৰ যাতায়াত ব্যৱস্থা উন্নত নোহোৱাৰ বাবে অজুহাত দেখুৱাই কেন্দ্ৰীয় চৰকাৰে অসমত এই অতিৰিক্ত সাৰুৱা তেলৰ বাবে নতুন শোধনাগাৰ প্ৰতিষ্ঠিত নকৰি অসমক সদায় প্ৰাবঞ্চা কৰি হতাশ কৰি প্ৰতি তাপৰ কথা
কয়লা অসমৰ দ্বিতীয় শ্ৰেষ্ঠ খনিজ সম্পদ। লিডু, মাৰ্ঘেৰিটা, বৰগোলা, টিপং, মাকুম অঞ্চলত ইয়াৰ খনি আছে। কয়লাৰ শুক্কিত আলাগতে আৰম্ভ কৰি নানাবিধ সুগন্ধি মছলা, ৰং আৰু চেকাৰিন তৈয়াৰ কৰা হয়। ইয়াৰ বাহিৰেও অসমৰ বিস্তৃত অঞ্চল জুৰি প্ৰচুৰ পৰিমাণে চূণশিল আৰু বাসিন্দা পোৱা যায়। কামৰূপ আৰু গোৱালপাৰা জিলাৰ সীমান্ত এক বিস্তীৰ্ণ অঞ্চলত পোলাৰ চৰঠাচ সঞ্চিত হৈ আছে। ৰহা অঞ্চলৰ শ্ৰীকেন্দ্ৰ সিংহ ৰাজা নামৰ এজন লোকে ইয়াৰ খনি উদ্ঘাটন কৰি আহৰণ ব্যৱস্থা হাতত লৈছিল। কিন্তু মূলধনৰ অভাৱত কাৰখানা স্থাপন কৰিব নোৱাৰাত এই বহুমূলীয়া সম্পদবিধ কামত প্ৰয়োগ কৰিব পৰা হোৱা নাই। গোৱালপাৰা কোনো পাহাৰৰ শিৰাত সোণৰ সন্ধানো পোৱা গৈছিল, কিন্তু তাক আহৰণৰ বাবে প্ৰকৃতত কিমান পৰিমাণৰ সোণ উৎপাদন হ'ব তাৰ বাবে জৰীপ কৰাৰ ব্যৱস্থা হৈছে নে নাই জনা নাযায়। সোৱণশিৰি নৈৰ বালি সোণৰ ভেঁকুৰা পোৱা যায়। পুৰণি কালত সোপনোৱালসকলে যথেষ্ট পৰিমাণৰ সোণ তাৰ পৰা আহৰণ কৰিছিল, অথচ ইয়াৰ উচ্চ কট আৰু ব্যৱসায়িক ভিত্তিত আহৰণ কৰিব পৰা যায় নে নাযায় তাৰ গৱেষণা সম্ভৱতঃ আজিলৈকে হোৱা নাই। অসমীয়া মানুহে অসমৰ বুকুৰ পৰাই লোহাও আহৰণ কৰিছে। অসমৰ পাহাৰীয়া অঞ্চলত চিলিমিনাটোৱে পোৱা যায়। গুৱাহাটীৰ দাঁতিকাষৰীয়া অঞ্চলত তামৰ খনি থকাটো সন্ধান পোৱা গৈছিল। আনকি বিশেষজ্ঞসকলে এই মত পোষণ কৰে যে সমগ্ৰ অসমৰ গৰ্ভত প্ৰচুৰ পৰিমাণৰ খনিজ সম্পদ এক অক্ষয় ভাণ্ডাৰ অনিৰ্বাচিত অৱস্থাত আছে, যাৰ উদাহৰণ সম্ভৱ হ'লে অসমৰ সোণৰ অসম নামৰ কল্পনাৰ শীৰ্ষ বিন্দুৰ পৰা নামি আহি বাস্তৱৰ আকাশলংঘী গৰিমাৰে মহিমা খণ্ডিত হ'ব। কিন্তু দুখৰ বিষয় যে আমি অসমীয়া আজি সোৱণশিৰিৰ সোণৰ ভেঁকুৰা বুটলিব কোনে বুলি গীতৰ ৰাগিনী তুলি শান্ত আছে, তাক বাস্তৱত ৰূপায়িত কৰাৰ সৎ সাহস সমৰ্থ আমি গোটাব পৰা নাই। প্ৰকৃতিয়ে বনজ প্ৰাণীজ খনিজ অজস্ৰ সম্পদেৰে অসমীয়াই কেঁচা সোণ, বগা সোণ, কলা সোণৰ অক্ষয় ভাণ্ডাৰ পৰিশোধন কৰিছে। কিন্তু আমি দুখীয়া অসমীয়া জাতিয়ে এই অক্ষয় ভাণ্ডাৰৰ অক্ষয় বেয়া সোণবোৰ আহৰণ কৰি অসমীয়াক বৈভৱশালী কৰি তুলিব পৰা নাই। প্ৰাকৃতিক অজাথে আগবঢ়াই দিয়া অমূল্য অৱদানখিনি আহৰণ কৰি আমি জাতীয় জীৱন সমৃদ্ধ কৰিব নোৱাৰাটো কাপুৰুষালীৰ বাহিৰে কি হ'ব পাৰে। উন্নয়নৰ উপায় আৰু মন্তব্য। এই সম্পদবোৰ আহৰণ কৰিবলৈ আৱশ্যকীয় যন্ত্ৰপাতি আমদানি কৰা প্ৰয়োজন। তাৰ কাৰণে যাতায়াত ব্যৱস্থা উন্নত হ'ব লাগিব। উপযুক্ত থলুৱা বিজ্ঞানী, বিশেষজ্ঞ, কাৰিকৰ হ'ব লাগিব। চৰকাৰী শিক্ষিত নিবনুৱা যুৱকসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াই অনাৰ ব্যৱস্থা কৰিব লাগিব। যাতায়াত ব্যৱস্থা উন্নত কৰক, তদুপৰি আৱশ্যকীয় মূলধনৰ ব্যৱস্থা কৰক। এই প্ৰচেষ্টা অকল ৰাজ্য চৰকাৰে আগবঢ়ালে নহ'ব। কেন্দ্ৰীয় চৰকাৰে এই উদ্যোগৰ ক্ষেত্ৰত উন্নয়নত ৰাজ্যখন সম্পদসমূহ আহৰণ কৰা উদ্যোগ বিকাশৰ কাৰণে অগ্ৰসৰ পূৰ্বাঞ্চলৰ আৰ্থিক সামাজিক উন্নয়নৰ কাৰণে হাত উপাৰ্জন দিব লাগিব। নহ'লে এই আপুৰুগীয়া অমূল্য সম্পদবোৰ চিৰদিন অৱহেলিত অনাবৃষ্টিকতাই হৈ যাব। অঞ্চলটোৰ উন্নয়নে অব্যাহত হ'ব। ধন্যবাদ।